নমস্কাৰ ৰাইজ, কেনেকুৱা আছে আপোনালোক? নিশ্চয় ভালে আছে। আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি আকৌ লৈ আহিলোঁ। এইটো হ'ল এটা কল আৰু আপেলৰ কেক। আৰু এই কেকটো বনাম মই চাউলৰ গুড়িলে। মই বৰ্তমান একাপ লৈছোঁ, যদি প্ৰয়োজন হয় আকৌ দিম বাৰু। এইটো মানে এই পেষ্টটো বনোৱাৰ পিছতহে গম পায়। আৰু লগত লৈছোঁ চেনি আৰু অকণমান নিমখ লাগিব আমাক। আহকচোন মই পেষ্টটো বনাই দেখাওঁ। এইখিনি কিন্তু গোটেই গ্ৰাইণ্ডাৰত আমি মাৰি ল'ম মিক্সিত। এইখিনি মই ধুনীয়াকৈ মিক্সিত মাৰি ল'লোঁ। এইবাৰ ইয়াৰ লগত চেনিখিনি দিম। একাপ চেনি দিছোঁ, লগত দিম অকণ নিমখ আৰু 2 চামুচ ৰিফাইন দিছোঁ। এইখিনি ভালদৰে এনেকৈ অকণমান সময় ঢাকি লওঁ। পাউডাৰখিনি দিওঁ, এচামুচ বেকিং পাউডাৰ। এইখিনি অকণমান লৰাই দিলোঁ। এইবাৰ চাউলৰ গুড়ি অকণ দিম। গোটেইখিনি একেলগে ঢালি দিব নালাগে, অকণ দিলে হ'ল। আৰু পেটাৰ্ণটো বেছি গোটাও হ'ব নালাগে, আকৌ বেছি পনীয়াও হ'ব নালাগে, মিডিয়াম হ'ব লাগিব। তেতিয়া কেকটো তেতিয়াহে চফ্ট হ'ব। অকণমান দিম। এইখিনিয়ে যথেষ্ট, আৰু দিব নালাগে। মই যদিও একাপ লৈছিলোঁ, মই ইয়াৰে আধা কাপহে ব্যৱহাৰ কৰিলোঁ। এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই কুকাৰত বহাই দিম এইটো কেকটো। আহকচোন দেখাওঁ। এইবাৰ মই এটা ষ্টীলৰ টিফিন বাতি লৈছোঁ। আপোনালোকে যি লৈ ল'ব। মই টিফিন বাতি এটা লৈছোঁ। ইয়াত কোনো কাগজৰো দৰকাৰ নাই, ডাইৰেক্ট এইদৰে মই হাতেৰে দিলোঁ, লগাই দিছোঁ। গোটেইফালে লগাই দি এই মিশ্ৰণটো ইয়াত ঢালি দিছোঁ। এইদৰে দি পেলাই অলপ টেপ দিব, যাতে ভিতৰত গুটি নহয়। এবাৰ ওপৰত এইখিনি সজাই দিলে হ'ল। প্ৰেছাৰ কুকাৰটো প্ৰিহিট কৰিছোঁ, আৰু বহাই দিওঁতে লাহে লাহে দিব বহাই। এইদৰে এনেকৈ বহাই দিলে হ'ল। প্ৰিহিট কৰি থৈছোঁ মই 5 মিনিট আগত। এবাৰ প্ৰেছাৰ কুকাৰৰ ঢাকনখন মাৰি দিলোঁ, হুইচেলটো গুচাই দিছোঁ। ইয়াত কমেও 45 মিনিটছ লাগিব কেকটো হওঁতে। কি ধুনীয়া হ'ল কেকটো, দেখিছেনে? গোটেই চাইডটো এয়াৰ খাইছে নিজে নিজে, দেখিছে? এতিয়া ইয়াৰ পৰা বাতিৰ পৰা ওলাই আপোনালোকক ভালদৰে দেখুৱাই আছোঁ। কি ধুনীয়া হৈছে, চফ্ট ৰাইজ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইবো কৰিব আৰু বেল আইকনটোও টিপি দিব। তেতিয়াহ'লে মোৰ আগলৈকে দি থকা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আজিলৈ এৰিলোঁ, ধন্যবাদ।